हेलो एभ्रिवान प्रथमे मोर चेनेলৰ অন্য এটা ভিডিঅ' মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো ছাগলী মাংসৰ এটা সুন্দৰ ৰেচিপি। এই ছাগলী মাংস আঞ্জাখন মই একেবাৰে কম মছলা দি ৰান্ধিছো। বেছি মছলা খোৱাটো স্বাস্থ্যৰ কাৰণে একেবাৰে ভাল নহয়। সেইবাবে মই ঘৰতে প্ৰস্তুত কৰা মছলা দি এই আঞ্জাখন ৰান্ধিছো। কম মছলা দি মই এই আঞ্জাখন কেনেকৈনো অকণো গুণ নহাকৈ ৰান্ধিছো। ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব, তেতিয়াহে গম পাব। আহকচোন এতিয়া দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। মইনো এই মাংসবিধ কেনেকৈ ৰান্ধিছো চাওঁ। এই আঞ্জাখনৰ বাবে প্ৰথমে মই আধা কেজি মাংস ভালদৰে ধুই পানীখিনি চেপি লৈছো। এতিয়া মাংসখিনি মেৰিনেট কৰি ল'ব লাগিব। তাৰ বাবে মই হালধি এচামুচ দিছো আৰু লগতে মিহি মিহিকৈ কাটি থোৱা পিঁয়াজখিনি দিছো আৰু লগতে এই সৰু হেতাখনেৰে এহেতা মিঠাতেল দিছো। এতিয়া এইখিনি ভালদৰে সানিব লাগিব। এতিয়া মাংসখিনি সনা হৈ গৈছে আৰু প্লেটেৰে ঢাকি 1 ঘণ্টামানৰ বাবে থৈ দিম আৰু বাকি থকা প্ৰয়োজনীয় বস্তুকেইটা মই এতিয়া দেখাই লওঁ। পিঁয়াজ লৈছো 5টা আৰু বিলাহী লৈছো 3টা, এখিলা তেজপাত লৈছো আৰু এটা শুকান জলকীয়া লৈছো, লং লৈছো 5টা, ইলাইচি লৈছো 5টা আৰু লৈছো 2টা আলু, এডোখৰ দালচেনি লৈছো আৰু এটা ভোট জলকীয়া লৈছো। এতিয়া বিলাহীকেইটা মই কাটি ল'ম। যিসকলৰ ঘৰত মিক্সি নাই তেওঁলোকে বিলাহীকেইটা একেবাৰে মিহিকৈ কাটি ল'ব। আৰু পিঁয়াজকেইটাও এতিয়া মই মিহি মিহিকৈ কাটি ল'ম। আৰু লগতে আলুকেইটা মই অলপ ডাঙৰ ডাঙৰকৈ কাটি লৈছো। মাংসত দিয়া আলুৰ পিচবোৰ ডাঙৰ ডাঙৰ হ'ব লাগে। এতিয়া এটা মিক্সি জাৰ লৈ লৈছো আৰু ইয়াতে বিলাহীখিনি দিছো। এতিয়া বিলাহীৰ পেষ্টটো মিক্সিতে বনাই ল'ম। এতিয়া বিলাহীৰ পেষ্টটো ৰেডি কৰি ল'লো। এতিয়া মছলাখিনি ৰেডি কৰি লওঁ। মই ঘৰতে প্ৰস্তুত কৰা মছলাৰ ভিতৰত লৈছো জিৰা 1.5 চামুচ সৰু চামুচেৰে আৰু ধনিয়া 1.5 চামুচ আৰু কালাৰৰ কাৰণে লৈছো লাল মিক্স 1.5 চামুচ। এতিয়া অকণ অকণকৈ পানী দি ভালদৰে মিশ্ৰণটো বনাই ল'ম। এতিয়া এইখিনি ৰেডি হৈ গৈছে। তাৰ পাছত গেছটো জ্বলাই কেৰাহীখন পাতি দিলো আৰু ইয়াতে মই অলপ সৰিয়হৰ মিঠাতেল দিছো। তেলখিনি গৰম হোৱাৰ পাছত মই ইয়াতে কেইটামান গোটা জিৰা দিছো। জিৰাকেইটা ফুটি উঠাৰ পিছত মই ইয়াতে দিছো এখিলা তেজপাত আৰু এটা শুকান জলকীয়া দিছো। তাৰ পাছত মিহি মিহিকৈ কাটি থোৱা পিঁয়াজখিনি মই ইয়াতে দি দিছো। এতিয়া পিঁয়াজখিনি অলপ ব্ৰাউন হোৱালৈকে ভাজি থাকিব লাগিব। এতিয়া পিঁয়াজখিনি ব্ৰাউন হৈ গৈছে আৰু এতিয়া মই ইয়াতে মেৰিনেট কৰি থোৱা মাংসখিনি দিছো। এতিয়া এইখিনি ভালদৰে লৰাই দিব লাগিব। 10 মিনিটমান মই এনেদৰে ভজাৰ পিছত এতিয়া ঢাকনিখন লগাই দিছো। ঢাকনিখন লগাই 2 মিনিটমান সিজিবলৈ দিয়াৰ পিছত মই ঢাকনিখন দাঙি এবাৰ লৰাই দিছো। দেখিছেনে মাংসখিনিৰ পৰা তেল ওলাব ধৰিছে। আকৌ এবাৰ ঢাকনিখন লগাই দিছো। 2 মিনিটমান আকৌ সিজিবলৈ দিলো। তাৰ পাছত আকৌ ঢাকনিখন দাঙি আকৌ এবাৰ লৰাই দিছো। দেখিছেনে তেল ওলাব ধৰিছে। মাংসখিনি ভাজিবলৈ অলপ টাইম লাগে। এতিয়া দিছো সোৱাদ অনুযায়ী নিমখ। আপোনালোকে নিজৰ জোখমতে নিমখ দিব। আকৌ এবাৰ ভালদৰে লৰাই দিছো। তাৰ পাছত ঢাকনিখন লগাই 2 মিনিটমান আকৌ সিজিবলৈ দিলো। এয়া দেখিছেনে। এতিয়া কাটি থোৱা আলু কেইপিচ মই ইয়াতে দি দিছো। এতিয়া গোটেইখিনি আকৌ এবাৰ ভালদৰে লৰাই দিছো। এতিয়া মাংসখিনি অলপ সাইড কৰি মাজৰ তেলখিনিতে মই আদা নহৰুৰ পেষ্টটো দি দিছো। আদা নহৰুৰ পেষ্ট মই 2 চামুচে দিছো। এতিয়া আদা নহৰুৰ পেষ্টটোৰ পৰা গোন্ধটো যোৱালৈকে এনেদৰে সিজিবলৈ দিছো। তাৰ পাছত আকৌ গোটেইখিনি এবাৰ লৰাই দিছো। এতিয়া দিছো হালধি। হালধি আপোনালোকে নিজৰ জোখমতে দিব।
আকৌ এবাৰ ভালদৰে গোটেইখিনি লৰাই মই ইয়াতে দিছোঁ মছলাৰ মিশ্ৰণটো। আদা নহৰু আৰু মছলাখিনি মই পাছতহে ব্যৱহাৰ কৰোঁ, নহ'লে মাংসখিনি ভাজ খোৱালৈকে মছলাখিনি জ্বলি যায়। এতিয়া গোটেইখিনি এবাৰ ভালদৰে লৰাই দিছোঁ আৰু ইয়াতে এতিয়া দিছোঁ বিলাহীৰ পেষ্টটো। বিলাহীৰ কেঁচা গোন্ধটো যোৱালৈকে এতিয়া এইখিনি ভাজিব লাগিব। আকৌ 2 মিনিটমানৰ কাৰণে ঢাকনিখন লগাই সিজিবলৈ দিলোঁ। তাৰ পাছত এয়া দেখিছেনে, এতিয়া মাংস, আলু, মছলা, বিলাহী গোটেইখিনি ভালদৰে ভাজ খাইছে। এতিয়া মই কুকাৰত ভৰাই দিম। আনফালে মই গেছটো জ্বলাই কুকাৰত পানী কফি কাপেৰে 2 কাপ গৰম হ'বলৈ দিছিলোঁ। তাৰ পাছত মই ইয়াতে মাংসখিনি ভৰাই দিছোঁ। এতিয়া লং ইলাচি কেইটা মই খুন্দি ইয়াতে দিছোঁ। এতিয়া এবাৰ লৰাই দিছোঁ আৰু তাৰ পাছত কুকাৰৰ ঢাকনিখন লগাই দিছোঁ। এতিয়া 4টামান হুইছেল বাজিবলৈ দিম। এটা চিটি বজাৰ পিছত মই এতিয়া গেছটো অফ কৰি দিছোঁ। হাৱাটো যোৱাৰ পিছত মই কুকাৰৰ ঢাকনিখন খুলি গেছটো জ্বলাই আকৌ উতলিবলৈ দিলোঁ। এতিয়াও কিন্তু আমাৰ মাংসখিনি বনাই সম্পূৰ্ণ হোৱা নাই। আলু 2 পিচমান মই ভাঙি দিছোঁ আৰু কেঁচা ভোট জলকীয়া এটা সৰু চাইজৰ মই ফালি দি দিছোঁ। এতিয়া দেখিছেনে কালাৰটো খুব ধুনীয়া হৈছে আৰু গোন্ধটো খুব সুন্দৰ আহিছে। একেবাৰে শেষত ঘি এচামুচ দি মই ভালদৰে লৰাই দিছোঁ আৰু কম জুইতে 5 মিনিটমান আকৌ উতলিবলৈ দিলোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু নাপাহৰিব। এতিয়া আমাৰ মাংস ৰেডি হৈ গ'ল আৰু বাচন এটাত মই অলপ উলিয়াই লৈছোঁ। এতিয়া ভাত ৰুটি যিকোনোৰ সৈতে পৰিৱেশন কৰক। ধন্যবাদ।